মই হাফ চুৱেটাৰটো গুঠিবৰ কাৰণে এনেকুৱা 6 প্লাই ঊল 250 গ্ৰাম লৈছোঁ। 250 গ্ৰাম ঊলে হৈ যাব। 6 প্লাই লৈছোঁ, এইটো কালাৰকে লৈছোঁ। মই 34 চাইজৰ হাফ চুৱেটাৰ গুঠিম, তাৰ বাবে এনেকুৱা চেইন ল'ব লাগিব। এনেকৈ লৈ এনেকৈ চেইন ল'ব লাগিব 194 ডাল। থাৰ্টি টু চাইজৰ কাৰণে 164 ডাল চেইন ল'লেই হ'ল, আৰু 34 চাইজৰ কাৰণে এনেকুৱা চেইন ল'ব লাগিব 194 ডাল। মই চেইনকেইডাল গুঠি লওঁ, নহ'লে ভিডিঅ'টো দীঘল হৈ গৈ থাকিব। এয়া 194 ডাল চেইন হ'লে আৰু 4 ডাল এক্সট্ৰাকৈ ল'ব লাগিব। 1 2 3 4, এই 4 ডাল মই এক্সট্ৰাকৈ লৈছোঁ। তাৰপিছত এক্সট্ৰাকৈ লৈ এইটো লৈ পেলাই এনেকৈ পাক মাৰি ল'ব। পাক মাৰি এই 4 ডাল যে এক্সট্ৰাকৈ লৈছিলোঁ, 1 ডাল 2 ডাল 3 ডাল 4 ডাল, এই 4 নম্বৰ ডালত এনেকৈ ল'ব। এনেকৈ এয়া দুটা ঘাট হৈ গ'ল। আকৌ এনেকৈ ল'ব, এনেকৈ লৈ হিচাপ কৰিব 1 2 3, এই তিনিটা ঘৰ বাদ দি 4 নম্বৰ ঘৰটোত এনেকৈ ল'ব। মাজত এই 3টা ঘৰ বাদ দিব, 3টা ঘৰ বাদ দি 4 নম্বৰ ঘাটটোত একেটা ঘাটতে এনেকৈ 6 ডাল বনাব। তিনি 4 5 6, দেখিছেনে? এই দুডাল, এইটো দুটা ঘাট হোৱাৰ পিছত মাজত এই তিনিটা ঘাট বাদ দি 4 নম্বৰ ঘাটটোত আকৌ বনাইছোঁ। আকৌ এনেকৈ 3 ডাল চেইন ল'ব লাগিব। 1 2 3, 3 ডাল চেইন লৈ এনেকৈ লৈ এঘাট এৰিব লাগিব। এটা ঘৰ এৰি এই 2 নম্বৰ ঘৰটোত ল'ব লাগিব। 2 নম্বৰ ঘৰটোত এনেকৈ চেইন বনাব লাগিব। এয়া আকৌ 1 2 3, 3 ডাল আকৌ চেইন বনাই 4টা ঘৰ এৰিব লাগিব। 1 2 3 4টা, এই 5 নম্বৰ ঘৰটোত চেইন বনাব লাগিব। আকৌ এডাল এনেকৈ লৈ আকৌ তাৰ পিছৰ ঘৰটোত বনাব লাগিব। আকৌ এনেকৈ লৈ আকৌ তাৰ পিছৰ ঘৰটোত আকৌ এটা তাৰ পিছৰ ঘৰটোত। এয়া 4 ডাল চেইন বনালোঁ, 1 ডাল 2 ডাল 3 ডাল 4 ডাল। তাৰপিছত এইবাৰ চেইন ল'ব নালাগে ওপৰত, এনেকৈ লৈ 3টা ঘৰ এৰিব লাগিব। 1 2 3টা ঘৰ এৰি 4 নম্বৰ ঘৰটোত 4 নম্বৰ একেটা ঘৰতে এনেকৈ এইটো নিচিনাকৈ 6 ডাল বনাব লাগিব। একেটা ঘৰতে এইটো নিচিনাকৈ 1
একেটা ঘৰতে বনাব লাগিব 2 3 4 5 6 এয়া 6ডাল হৈ গ'ল আকৌ চেইন ল'ব লাগিব 1 2 3 3ডাল চেইন লৈ আকৌ এটা ঘৰ এৰি এই ঘৰটো এৰি এটা ঘৰ এৰি আকৌ এডাল চেইন বনাব লাগিব আকৌ 3ডাল চেইন 1 2 3 আকৌ এনেকৈ লৈ আকৌ এইটো নিচিনাকৈ আকৌ মাজত 4টা ঘৰ এৰি 5 নম্বৰ ঘৰটোত এনেকৈ 4টা কোঠালি বনাব লাগিব 1 2 3 4 এই 5 নম্বৰ ঘৰটোত চেইন বনাব লাগিব আকৌ তাৰ পিছৰ ঘৰটোত এডাল আকৌ তাৰ পিছৰ ঘৰটো এডাল আকৌ তাৰ পিছৰ ঘৰটো এডাল এয়া আকৌ চেইন ল'ব নালাগে ওপৰত আকৌ 3টা ঘৰ এৰিব লাগিব 1 2 3 4 নম্বৰ ঘৰটোত আকৌ একেটা ঘৰতে আকৌ 6ডাল বনাব লাগিব দুই 3 4 এনেকৈ কণ্টিনিউ বনাব লাগিব ইয়াত দেখিছেনে এইটো প্ৰথম আৰম্ভণিৰ কাৰণে 2ডাল ল'লোঁ মাজত 3 ঘৰ এৰিলোঁ 3 ঘৰ এৰি 4 নম্বৰ ঘৰটোত একেটা ঘৰতে ইয়াত 6ডাল বনালোঁ তাৰপিছত ওপৰত 3ডাল চেইন ল'লোঁ 3ডাল চেইন লৈ মাজত এটা ঘৰ এৰি তাৰ পিছৰ ঘৰটোত আকৌ এডাল চেইন বনাই ল'লোঁ তাৰপিছত আকৌ ওপৰত 3ডাল চেইন ল'লোঁ 3ডাল চেইন লৈ মাজত 4টা ঘৰ এৰি 5 নম্বৰ ঘৰটোৰ পৰা এনেকৈ 4ডাল চেইন বনালোঁ 5 নম্বৰ ঘৰ 6 নম্বৰ তাৰপিছত আকৌ তাৰপিছত এনেকৈ 4ডাল বেলেগ বেলেগ ঘৰত বনাই ল'লোঁ বনাই লৈ ইয়াৰ ওপৰত চেইন নাই লোৱা মাজত 3ডাল চেইন এৰিছোঁ 4 নম্বৰ চেইনডালত আকৌ একেটা ঘৰতে 6ডাল বনাইছোঁ ওপৰত 3ডাল লৈছোঁ মাজত এটা ঘৰ এৰি আকৌ এডাল চেইন বনাইছোঁ আকৌ ওপৰত 3ডাল লৈছোঁ মাজত 4টা দেখিছেনে মাজত 4টা ঘৰ এৰি 5 নম্বৰ ঘৰৰ পৰা আকৌ এয়া একে লেঠাৰিয়ে এয়া বনাই লৈছোঁ এনেকৈ একেৰাহে আপুনি 194 চেইন লোৱা আছিলে এনেকৈ গোটেই লাইনটো এনেকৈ বনাব লাগিব সেই প্ৰথমৰ পৰা একেবাৰে লাষ্টলৈকে এইটো এনেকৈয়ে বনাব লাগিব সেইটো হৈ গ'ল প্ৰথমে যেনেকৈ প্ৰথমতে যেনেকৈ 2ডাল চেইনে আৰম্ভ কৰিছিলোঁ এনেকৈ গৈ আকৌ সেই 2ডাল চেইনে শেষ কৰিব লাগিব এয়া দেখিছেনে সেই এডাল সেই 2ডাল প্ৰথমৰ 2ডাল চেইনে আৰম্ভ কৰি পিছত 2ডাল চেইনে শেষ কৰিব লাগিব সেইটো মনত ৰাখিব এয়া এডাল এই 2ডাল আকৌ শেষ কৰিছোঁ এই 2ডাল চেইনে এয়া এইবাৰ ছেকেণ্ড ৰাউণ্ডটো হ'ব সেই ফাৰ্ষ্ট ৰাউণ্ডটো যদি ভালকৈ কৰিব পাৰে তাৰপিছৰ পৰা অলপ অজু হয় এইটো অকণো ভুল নোহোৱাকৈ কৰাটোৱে ডাঙৰ কথা এনেকৈ আমি ঘূৰাই ল'লোঁ এবাৰ 2 নম্বৰ ৰাউণ্ডটো আকৌ এনেকৈ চেইন ল'লোঁ 3ডাল এডাল 2ডাল 3ডাল চেইন লৈ এনেকৈ লৈ এই 2ডাল চেইনৰ এই প্ৰথমৰ ঘৰটো নল'ব
এইটো যিটো প্ৰথমৰ ঘৰ এনেকৈ দিব, এনেকৈ দি এইটো যোনটো এইটো ঘৰ হয় তাত এনেকৈ তাত চেইন বনাব লাগিব। এয়া দুডাল চেইন হৈ গ'ল। তাৰপিছত এনেকৈ লৈ এইটো দেখিছেনে, ইয়াত বনাব লাগিব, ইয়াত ছডাল বনাব লাগিব। এনেকৈ ইয়াত যেনেকৈ ছডাল বনোৱা আছিলে এতিয়া ইয়াত বনাব লাগিব ছডাল। এক, দুই, তিনি, চাৰি, পাঁচ, ছয়। এয়া ছডাল ল'লোঁ, ছডাল লৈ এইটো এনেকৈ দিলোঁ, ইয়াত তিনিডাল চেইন ল'লোঁ, এক, দুই, তিনি। একেটাই প্ৰথম বনোৱাটো নিচিনাই আকৌ ইয়াৰ কাষতে এনেকৈ ল'লোঁ সেই তিনিডাল চেইনৰ। এয়া আকৌ তিনিডাল, এক, দুই, তিনি, তিনিডাল চেইন লৈ আকৌ ইয়াত একেই বনাব লাগিব এইটো চাৰিডাল চেইন। ইয়াত যিহেতু চাৰিডাল চেইন আছিলে গতিকে তাৰ ওপৰত চাৰিডাল আকৌ বনাব লাগিব। এয়া ধুনীয়াকৈ হৈ গৈছে। এয়া আকৌ তাৰপৰা ঘূৰি আহোঁতেনে আকৌ ইয়াত বনাব লাগিব ছডাল চেইন, তেতিয়া এনেকুৱা হ'ব। এনেকৈয়ে বনাই যাব লাগিব। আকৌ এইটো লৈ ইয়াত ছডাল বনাব লাগিব। সেইটো বনাই চাবচোন, বনাই চালে তেনে উজু হয়। ছডাল হৈ গ'ল। ছডাল হৈ আকৌ তিনিডাল ল'লোঁ, এক, দুই, তিনি, তিনিডাল লৈ আকৌ ইয়াত এই চেইনডাল এনেকৈ বনাই দিলোঁ। এয়া আকৌ তিনিডাল ল'লোঁ, এক, দুই, তিনি, তিনি লৈ আকৌ ইয়াত বনাব লাগিব এনেকৈ। এই চাৰিডাল যে বনাইছিলোঁ তাৰ ওপৰত আকৌ সেই এনেকৈ চাৰিডাল বনাব লাগিব চেইন। এডাল, দুডাল, তিনিডাল, চাৰিডাল। এয়া এনেকৈ খালী জেগাটুকুত এয়া ধৰিব পাৰিছেনে? এনেকৈ গোটেইখিনি বনাই ল'ব লাগিব। এইটোৰ পৰা ইয়াত আকৌ ঘূৰি আহোঁতেনে এনেকুৱাত বনাব লাগিব, এইটো ঘূৰি আহোঁতেনে এইটো চেইনত বনাব লাগিব। আকৌ ইয়াৰ পৰা আকৌ ইয়াত বনাম ছডাল বনাই আকৌ এডাল চেইন লৈ আকৌ তিনিডাল লৈ আকৌ ইয়াত বনাম চাৰিডাল, একেই এনেকৈ গোটেইখিনি বনাই লওঁ। এইটো দুই নম্বৰ ৰাউণ্ডটো এয়া সম্পূৰ্ণ হৈ গ'ল দেখিছেনে? এইবাৰ 3 নম্বৰ ৰাউণ্ডটো কৰিম। এনেকৈ ঘূৰাই ল'ম, ঘূৰাই আকৌ তিনিডাল চেইন লৈ
তিনিডাল চেইন ল'ম। তিনিডাল চেইন লৈ আকৌ সেই একেটা পদ্ধতিয়ে এনেকৈ দুডাল চেইন বনাই ল'ম। এই দুডাল চেইনটো বনাবই লাগিব। এই প্ৰথমতে দুডাল চেইনটো বনাবই লাগিব। আকৌ এনেকৈ ল'ম, আকৌ ইয়াত এনেকৈয়ে বনাই যাব লাগিব। গোটেই চুটি দীঘল মই বুজাই দিম বাৰু পিছত। 4 5 6 1 2 3 1 2 3 ইয়াত আকৌ এনেকৈ 4ডাল এনেকৈ। এতিয়া 3 নম্বৰ ৰাউণ্ড হৈছে। আকৌ এনেকৈ এই ঘৰটোত বনাব লাগিব 6ডাল। এইটো এই ঘৰটোত 6ডাল বনাব লাগিব। আকৌ এনেকৈ গোটেই লাইনটো বনাই শেষ কৰিব লাগিব। এনেকৈ আমি বনাই গৈ থাকিব লাগিব। আকৌ 3 নম্বৰ ৰাউণ্ড হয়, এনেকৈ বনাই গৈ থাকিব লাগিব। এনেকৈ 6ডাল বনাই আকৌ এনেকৈ ৰাখিব লাগিব, যাতে ঘূৰি আহোঁতেনে আকৌ ইয়াত বনাব পাৰি। আকৌ এনেকৈ উভতি আহোঁতেনে আকৌ ইয়াত যাতে এনেকৈ বনাব পাৰি। তেতিয়া এনেকুৱা হৈ গৈ থাকিব, এটা তলত এটা ওপৰত, আকৌ এটা, আকৌ উভতি আহোঁতেনে আকৌ ইয়াত 6টা বনাব লাগিব। এনেকৈ গৈ থাকিব। তাৰপিছত বাকী 4ডালটো এইটো এনেকৈ লাইনকৈ বনাই যাব লাগিব। এয়া দেখিছেনে? এনেকৈ বনাই যাব লাগিব। এয়া ধৰিব পাৰিছেনে? এইকেইটাৰ নিচিনাকৈ এইটো 1 2 3টা, তাৰপিছত আকৌ এইটো যি বনোৱা হৈছে আকৌ ঘূৰি আহোঁতেনে ইয়াত বনাব লাগিব। এনেকৈ গৈ থাকিব। তাৰপিছত এইটো এনেকৈ গৈ থাকিব। এই ছাইডকেইটা যে এই দুডাল চেইন লৈছোঁ, এই দুডাল যে চেইন লৈছোঁ, এইটো যিমানলৈকে বনোৱা হয় এই দুডাল চেইনেই গৈ থাকিব। আকৌ এইটো ছাইডেও তেনেকেই এই দুডাল চেইনেই গৈ থাকিব। এনেকৈ গুঠি গুঠি আপোনালোকে 1 2 3, এতিয়া 3টা হৈছে। এনেকৈ আপোনালোকে 30 ঘণ্টা 30 লাইন গুঠিব লাগিব। এনেকৈ 1 2 3 4 5 6 7 8 9 10 11 12 13 14, এনেকৈ 30টা লাইন বনাব লাগিব। এতিয়া 3টা লাইনহে হৈছে এইডোখৰলৈকে। এনেকৈ 30টা লাইন বনাব লাগিব। 30টা লাইন বনোৱাৰ পিছত মই ছেকেণ্ড পাৰ্টত দেখাই আছোঁ।
ছেকেণ্ড পাৰ্টত এনেকৈ এইটো ভাঙিবলৈ দেখাম। এনেকৈ এইডোখৰ 30টা হোৱাৰ পিছত এইডোখৰ এই ডিঙিটো এইটো কেনেকৈ ভাঙে মই ছেকেণ্ড পাৰ্টত দেখাই আছোঁ। ফাৰ্ষ্ট পাৰ্টত ভিডিঅ'টো যথেষ্ট দীঘল হৈ গৈছে, সেইকাৰণে মই বাকীখিনি ছেকেণ্ড পাৰ্টত দেখাম। নতুন ভিউৱাৰ্ছে মোৰ চেনেলটো চাই আছে তেখেতসকলে ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষত থকা যোনটো বেল বাটনটো অল কৰি দিব, তেতিয়া ছেকেণ্ড পাৰ্টৰ ভিডিঅ'টো ন'টিফিকেশ্যন আপোনালোকে পাই যাব।